স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি মানে আমাৰ ঘৰৰ মানে খিৰিকীখিনি বহুত দিন হ'ল ৰং কৰা নাই, মানে সেইটো কাৰণে ৰং কৰি দিম বুলি ভাবিলোঁ মানে। তো এয়া দেখাইছোঁ আহক, এইখন মানে আমাৰ খিৰিকীখন। তো এইখন খিৰিকী মানে ৰং কৰি দিম আৰু বহুত দিন হ'ল মানে গ্লাছ লগাই দিম বুলি ভাবিছোঁ আগপিনৰ খিৰিকীখনত। তো গ্লাছ লগোৱাৰ পিছত মানে ৰং কৰিলে বেয়া হ'ব, সেইটো কাৰণে মানে গ্লাছ লগোৱাৰ আগতে কালাৰটো কৰি দিওঁ বুলি ভাবিছোঁ। তো এইখন এতিয়া এইখন আৰু ফ্ৰণ্ট চাইড এখন গ্লাছ লগাম, এইখন এখন। তাৰপিছত বাকী পিছৰকেইখন পিছত লগাম, ৰংটো কৰি থ'ম, গিলাচটো পিছত লগাম। মানে আজি দাম চাম সুধি মেলি আহিছোঁ আৰু তাৰপিছত এইখনৰ মানে গিলাচটো লগাই দিয়া হ'ব মানে, সেইটো কাৰণে কালাৰটো কৰি দিছোঁ। মই কালাৰ লৈ আনিছোঁ, এয়া এইটো এছিয়ান পেইণ্টৰ কালাৰ আনিছোঁ, ব্লেক কালাৰ হয়, ব্লেকটোৱে ভাল নহয় জানো। তো ব্লেক কালাৰ এছিয়ান পেইণ্টৰ এইটো এটা, আৰু এটা আনিছোঁ সৰু। আপোনালোকে ল'লে এছিয়ান পেইণ্টৰ ল'ব, ভাল হয় আৰু কালাৰটো ফিনিচিংটো। তাৰপিছত এইটো থিনা এটা আনিছোঁ আৰু ইয়াৰ ব্ৰাছডাল আনিছোঁ, আৰু আমাক সঁজুলি লাগিব। টেমা এটা কাটি লওঁ, এইটো কাটি আছোঁ টেমা এটা, এইটো মানে থৈ ল'বলৈ আৰু সুবিধাটো হ'লে ভাল হয়। পেপাৰ মাৰি থোৱা আছিলে, মানে অকণমান চফা কৰি দিছোঁ আৰু তো ফাইনেলি ৰং কৰিবলৈ হৈ গ'ল আৰু মুচি মেলি এতিয়া ধুনীয়াকৈ এইটো বনাই লৈছোঁ। এইটো হেণ্ডেল চাওক কেনেকুৱা হেণ্ডেল ধৰি লৈছোঁ বনোৱা, একদম বেলেগ সুবিধা আৰু দেই। মজা লাগিব ন। আপোনালোকক মানে কালাৰ কৰি হ'লে দেখাম, তাৰপিছত আকৌ আপোনাৰ যেতিয়া এইটো গ্লাছ লগাম মানে তেতিয়াও দেখাম আপোনালোকক কেনেকুৱা লাগিছে ক'ব দেই। আপোনালোকে চাই থাকিব আৰু এইকেইদিন কাম চলিয়ে থাকিব আপোনাৰ। এইকেইদিন গ্লাছ লগোৱা হ'ব ইয়াত, তাৰপিছত আকৌ আপোনাৰ কালাৰটো কৰা হৈছে আৰু দেখি আছে। গিলাচ লগালে দেখাম আৰু আপোনালোকক ফিনিচিংটো কেনেকুৱা লাগিছে ক'ব দেই আমাৰ ঘৰটো আইনাকেইখন। তো আপোনালোকক মানে মই ক'বলৈ গ'লে ৰঙৰ কামো কৰোঁ বিশেষকৈ, মানে আপোনাৰ ৱালত ধৰি লওক ডিজাইন হৈ গ'ল, টেক্সচাৰ কৰে যে ৱালত পুটিং কটা, গিল ৰং কৰা, তাৰপিছত ৱালত পেইণ্ট কৰা, এনেকুৱা ধৰণৰ কাম। যদি পেইণ্টত যিকোনো ধৰণৰ আপোনাৰ কাম থাকে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ তো এতিয়া ৰংটো কৰি লওঁ আৰু তাৰপিছত আপোনালোকক ফিনিচিং এটা দেখাম মই। ফাইনেলি হৈ গ'ল আমাৰ ৰং কৰা। ইয়াত চাব পাৰে কেনেকুৱা লাগিছে, কমেণ্ট কৰি কিনে জনাব দেই।
এয়া চাওক আপোনালোকৰ কাম থাকিলে ক'ব কেনেকুৱা মজা লাগিছে আগতে কেনেকুৱা দেখিছিলে এতিয়া কেনেকুৱা দেখিছে চাওক এইটো চাওক এইটো চাওক কি মজা লাগিছে নহয় জানো একদম মানে লুকটোৱে চেঞ্জ হৈ গৈছে আৰু ব্লেক কালাৰটো ভালেই লাগে খিৰিকীত এইখন চাওক কেনেকুৱা মজা লাগিছে ক'ব দেই ক'ব আপোনালোকে মোৰ কিন্তু মজা লাগিছে একদম মজাকৈ এইখন এতিয়া হৈ গ'ল এতিয়া এইখন চাওক এইখন আপোনাক দেখা পাইছেনে তাৰ বদলি মই এইখন আপোনাক দেখাইছোঁ এইখন এখন দেখাইছোঁ এইখন চাওক এনেকুৱা আছিলে মানে এনেকুৱা আছিলে এইখন তাৰপিছত এইখনেই মানে এইখন কাইলৈ মই আপোনালোকক দেখাম কালাৰ কৰা তো ভিডিঅ'টো মানে আজি মই নিদিওঁ কাইলৈ দিম তো এইবোৰ কৰা মেলা চব আপোনালোকক দেখাই শেষ হ'লে পাব তো এইখন তাৰপিছত এনেকুৱা আছিলে মানে এইখন চাওক এনেকুৱা কৰি দিলোঁ কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা লাগিছে ৰং কৰিলে ভালে লাগিছে আকৌ এতিয়া অঁ বহুত মজা লাগিছে নি ভালে লাগিছে এতিয়া অঁ আৰু কি হাঁহি আছে যে পূৰা খেৰ সোপাই দেখিছেনে আমি মানে গাঁৱলীয়া মানুহ ন কি ক'ব আৰু ঘৰ পকা হ'লেও কি হ'ব আমি মানে খেৰ সোপাই খাওঁ আমি খেৰ সোপাই খাওঁ নহয় জানো এইটোৱে আৰু এইটোৱে আৰু এইটো নাই নাই বুলি কৈছে তো কেনেকুৱা লাগিলে ক'ব দেই মানে ভিডিঅ'টো চব এই হৈ যোৱাৰ পিছত দেখাম আৰু এইখনো হৈ যোৱাৰ পিছত দেখাম আৰু দেই তো আজিলৈ বাই বাই আৰু কাইলৈ লগ পাই আছোঁ সুপ্ৰভাত জনাইছোঁ বন্ধুসকল কালি মানে কামটো আমাৰ যিটো বাকী আছে সেইটো মানে কৰিবলৈ এতিয়া ৰেডি হৈ গৈছোঁ আৰু যিহেতু এইখন মাৰিছিলোঁ কালি তাৰপিছত এতিয়া সেইফালেখন মাৰিবলৈ বাকী আছে তাৰপিছত মানে ৰাতিপুৱা এইকেইটা চাওক চৌখতটো মাৰি দিলোঁ দৰ্জা চৌখতটো মাৰি দিলোঁ মানে এইটো চাওক এইটো দেখা পাইছেনে তো দৰ্জা চৌখতটো মানে মাৰি দিয়া হৈছে কাৰণ এইটো অলপ ভাল দেখিছে আৰু আগতকৈ সেইটো ক'লা দেখিছে নহয় জানো এইটো এটা মাৰি দিলোঁ এতিয়া বৰষুণ দি আছে মানে ৰাতিপুৱা সময়ত দিয়া নাছিলে এতিয়া মানে অলপ বৰষুণ দি আছে তো মানে এইটো বাহিৰ ছাইডটো মানে তো বাহিৰ ছাইডটো বৰষুণটো এৰিলে মাৰিম এতিয়া মানে ভিতৰ ফালে ফাৰ্ষ্টে মাৰি লওঁ বুলি ভাবিছোঁ মানে তো ভিতৰ ফালৰ পৰা মাৰি লওঁ এই আছে এইটো মোৰ মানে বস্তু চব ৰেডি আৰু এইটো ৰং মাৰিবলৈ চব ৰং চং উলিয়াই ল'লোঁ আৰু তাৰপিছত এতিয়া মানে এইফালৰ পৰা ভিতৰ ফালৰ পৰা মাৰিম তাৰপিছত বৰষুণটো এৰিলে মানে বাহিৰৰ ফালৰ পৰা মাৰিম এতিয়া আপোনালোকে চাই থাকক তেনেহ'লে বৰষুণটো দি আছে সেইটো কাৰণে মানে ভিতৰ ছাইডটো প্ৰথমে মাৰি লৈছোঁ যদি বৰষুণটো নিদিয়া হ'লে বাহিৰৰ ফালৰ পৰা মাৰি দিয়া হ'লে প্ৰথমে একো নাই আৰু বৰষুণ নিদিলে বাহিৰৰ ফালে মাৰি দিম আপোনালোকক ফিনিচিং হ'লে দেখাম দেই তাৰপিছত আৰু ভিডিঅ'টো আজি এখন ফিনিচিং হৈ কিনে আপোনালোকে পাব আৰু তো ভিতৰ ছাইড হৈ গ'ল কিনে এতিয়া মানে বাহিৰ ছাইড মাৰিছোঁ এতিয়া চাব পাৰে জুম কৰি দেখাই তেতিয়া বাহিৰৰ ছাইড কৰি লওঁ আৰু মজাকৈ তাৰপিছত ফিনিচিঙত দেখাম আপোনালোকক এটা তো ফাইনেলি আমাৰ ৰং কৰা হৈ গৈছে আৰু কালিৰ পৰা ৰং কৰি আজি কমপ্লিট হৈছে মানে তো এয়া চাব পাৰে এইখন চাওক এইখন কালি সেইখন আছিলে আজি এইখন মানে কেনেকুৱা লাগিছে আপোনালোকে চাওক সেইটো চাওক ফিনিচিংটো চাওক ওচৰৰ পৰা এইয়া দেখা পাইছেনে মজা হৈছে নহয় জানো তো মানে কালিৰ পৰা মানে মই দেখাই দিয়া নাই লগতে দেখাম বুলি এইখন এখন তাৰপিছত মানে আৰু সেইখন এখন কেনেকুৱা তাৰপিছত এই দৰ্জা চৌকতকেইটা এইকেইটা দৰ্জা চৌকতকেইটা ৰাতিপুৱা দেখালোৱেই মই তো মানে কৰি মোৰ মানে এতিয়া মানে দেৰি হৈ গ'ল ভালেমানখিনি ভিডিঅ'টো মানে পোৱা আপোনালোকৰ দেৰি হ'ব কাৰণ কেলৈ মোৰ মানে ঘপককৈ দুলীয়াজানো যাবলগীয়া হ'ল মাজতে মানে তো এতিয়া ফাইনেলি হৈ গ'ল আৰু কৰি মেলি এতিয়া মানে আপোনালোকক বাই বাই জনাইছোঁ আৰু মই ভাত খাই লওঁগৈ আৰু তেনেহ'লে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাব তাৰপিছত মোৰ যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেললৈ আজিলৈ ধন্যবাদ জনাইছোঁ